और ये है क्या बोलते हैं बिनूल और ये है मुफीदा और ये আৰু আমি এতিয়া আকৌ কাশ্মীৰ পেহেলগাম নেকি এইটো জেগাত আহিছোঁ আৰু আমাৰ ৰুম এইফালে আছে ৰুম আমি এতিয়া ৰুমত যোৱা নাই আপেল চাওক কেনেকৈ লাগি আছে চাওক এই চাওক ইমান ধুনীয়া ধুনীয়াকৈ আপেলবিলাকো লাগি আছে আৰু ইয়াৰে পানীবিলাক ইমান ধুনীয়া মানে বগা বগা আৰু সেইফালে আছে পাহাৰখন ধুনীয়া পৰিৱেশ আৰু এনেকুৱা লাগিছে মানে আমি ইয়াৰ পৰা নাযাওঁৱে নেকি আৰু একদম আমি পিছত বাৰু ভিডিঅ'ত বনাম আপেলৰ মানে বাগানৰ ভিডিঅ'ত সোমাম এইডাল গছত একদম ধুনীয়াকৈ পকি আছে পুৰা পকি আছে ধুনীয়া পকি আছে সেইফালে চব মানে ইয়াতে আপেল আৰু বেলেগ একো নাই ক'ত আছে ফি আৰু আমাৰ এইখন হ'ল কাশ্মীৰত 2 নম্বৰ হোটেল একদম কিমান ধুনীয়া ভিউ চাওক কাশ্মীৰখন বোলে এখন ধুনীয়া ঠাই কিন্তু ধুনীয়া হয় জানো ইয়াক অকল ধুনীয়া বুলি ক'লেতো নহয় ইমানেই ধুনীয়া হয় ইমানেই ধুনীয়া তাত তাৰ পৰা মানে আহিবলৈ অকণমানো মন নাযায় বহুত ধুনীয়া এটা দৃশ্য আৰু আমি গৈ আছোঁ পেহেলগামত যোৱা ৰাস্তাটো আপোনালোকে চাওক আৰু ভাবক ইমান ধুনীয়া পৰিৱেশৰ মাজতো যে মানুহ আছে আৰু ইয়াৰে পাহাৰৰ পৰা বৰফবিলাক কেনেকৈ বৈ আহিছে চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ আৰু আমি গৈ পাইছোঁ পেহেলগামৰ যিটো জেগাত আমি যাম তাতে আৰু আজিও আমাৰ ভালকৈ ফুৰা নহ'ল য'ত যাব আহিছিলোঁ মিনি ছুইজাৰলেণ্ড বুলি কয় কিন্তু তাতে বোলে ঘূৰাতে যাব লাগিব সেইকাৰণে নগ'লোঁ যিহেতু মই কালি ঘূৰাৰ পৰা পৰি গ'লোঁ আৰু সেইকাৰণে একদম আমি যিটো ৰাস্তা দি গৈ আছিলোঁ সেই ৰাস্তাটোৰ দৃশ্যবিলাক চাওক ইমান ধুনীয়া আমি কাশ্মীৰটো আহিলোঁ যোৱাকালিও ভালকৈ চোৱা নহ'ল পৰাৰ কাৰণে আকৌ তাৰ আগদিনাখনো আমি গ'লোঁ কিন্তু গলমাৰ্গত গৈছিলোঁ তাতেও বন্ধ কৰিলে মানে বেড লাগে নেকি আমাৰ আজি সেইকাৰণে ইয়াতে নামিলোঁ আৰু আমি য'ত হোটেল লৈছোঁ ন তাৰ পৰা এইটো নদী মানে কি নাজানো আৰু পাহাৰৰ পৰা বৰফবিলাক গলি যিটো পানী আহে ন সেই পানীটো বোলে এইটো হয় একদম পূৰা বগা পানী আৰু ৰ'দত কিয় গ'লা এইফালে আমাক এটা যিহেতু আমি পেহেলগামৰ মিনি ছুইজাৰলেণ্ডত যাম বুলি গৈছিলোঁ কিন্তু যাব নোৱাৰিলোঁ আৰু উভতি আহি তাৰে ৰাস্তাত মানে যিটো ৰাস্তাৰে পেহেলগাম যাব সেই ৰাস্তাত এনেকুৱা এটা ধুনীয়া দৃশ্য দেখিবলৈ পাব আৰু তাতে মানুহবিলাকে পূৰা তাতে পিকনিক টাইপৰ কৰিবৰ কাৰণে আহে আৰু আমিও সেইকাৰণে তাতে ৰ'লোঁ আৰু বহুত টাইম কটালোঁ বহুত ধুনীয়া আপোনালোকৰ ভিডিঅ'টো চাই থাকিবচোন শেষলৈ তেতিয়া গম পাব বেছিটো নাযাবা ইমান ধুনীয়া একদম পানীখিনি যে ইমান ঠাণ্ডা ন একদম চাওক কিমান ধুনীয়া মানে কাশ্মীৰত সঁচাকৈ ফুৰিব আহিব লগা জেগা আৰু কিন্তু এইখিনি সময়ত ইমান বৰফ নাথাকে আৰু অকল গলমাৰ্গত থাকে যিহেতু 3টা বজাত বন্ধ কৰে সেইকাৰণে আমি ফাৰ্ষ্ট ডে চাবই নাপালোঁ আৰু আজি য'ত আহিছোঁ তাতেও চাব নাপালোঁ কাৰণ ঘোঁৰাত যাব লাগিব ওপৰত যিহেতু ঘোঁৰাত উঠিব নোৱাৰোঁ আৰু সেইকাৰণে আৰু ৰাস্তাতে যিখিনি পাইছোঁ সেইটোৱে তাতে নামিলোঁ আমি বহুত ধুনীয়া হয় একদম পূৰা আমি এতিয়া য'ত আছোঁ এইটো পেহেলগাম নে কি এনেকুৱা কিবা এটা জেগা কয় মই ইমানকৈ মানে নাজানো মুঠতে এইটোৱে কয় আৰু চব ৰাস্তাই এনেকুৱা ধুনীয়া ভিউ আৰু একদম আৰু পানীটো এনেকুৱা ধুনীয়া নহয় একদম আমাৰ গাখীৰ ধুলে যেনেকুৱা বটলটোৰ পানীখিনি ধোৱা যায় তেনেকুৱাই পানীখিনি মানে আমাৰ তাৰে পানীখিনি যেনেকুৱা হয় তেনেকুৱা নহয় অকণমান এইটো একদম বগা আৰু এনেকুৱাকৈ পানী য'ত হয় নহয় তাতে আৰু এটা সেইটো জেগাটোৰ নামে কিবা দুধপাত্ৰী বুলি কয় তাতে আৰু তাতেও আমি কালি চালোঁ ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ মোৰ অলপ অসুবিধা হ'ল কাৰণে আৰু সেইকাৰণে আজি ইয়াতে ভাবিলোঁ বনালোঁ কিন্তু চবতে এনেকুৱাই হয় পানীবিলাক একদম ধুনীয়া হয় আৰু চাউণ্ডবিলাক শুনিছে চাগে
ইমান ধুনীয়াকৈ মানে চানবিলাক গৈছে আৰু মানুহবিলাকে চব মানে আমি যেনেকৈ গুৱাহাটীৰ ওচৰে পাজৰে আমি হেৰি কৰোঁ পিকনিকত যাওঁ তেনেকৈ আৰু চব মানুহবিলাকে আছে আৰু ইয়াতে ধুনীয়া ধুনীয়া প্লেচ আৰু একদম চাউণ্ড পূৰা চাউণ্ড কৈছিলে বেয়া ঠাণ্ডা পানীও ভৰি ৰঙা পেলাই দিয়ে ইমান ঠাণ্ডা পানী বহুত ঠাণ্ডা আছে সেইবিলাকক আমি যে মাটিত খোজ নকৰা হৈ গ'লো নহয় সেইকাৰণে সেইবিলাকত পূৰা দুখ পায় আৰু এবাৰ বহুত আমি পৰা বক সোধোঁ কিমান ঠাণ্ডা কেনেকুৱা লাগে এটা কথা কি জানেনে আমি এতিয়া কাশ্মীৰখনত যিহেতু ইণ্ডিয়াৰে পাৰ্ট হয় তো তথাপিও মানুহবিলাক মানে বেলেগ বেলেগ দেখি আৰু আমাৰ ইয়াৰে মানুহ যে নালাগে আৰু যিকেইটা অৰিজিনেল মানে কাশ্মীৰী হয় ঠাণ্ডা ন কেনেকুৱা বেয়া ঠাণ্ডা অকণমান টাইম থাকিব নোৱাৰি জানেনে বিষ উঠি যায় অঁ আমি মানে ইয়াতে একো বস্তু নলওঁ বুলি ক'লে ইমান জোৰ কৰে ন আৰু এটা কথা হয় ঠিক মানে আমি কাৰোবাক সুধিছিলোঁ ইয়াতে বোলে বেলেগ বিজনেছ নাই বোলে আৰু অকল টুৰিষ্টৰ কাৰণে মানে সেইটো এটা বিজনেছ হৈ আছে আৰু হেণ্ডমেড কিছুমান কাপোৰ পায় ষ্টল এইবিলাক পায় আৰু আমিও অলপ ল'লোঁ বাৰু বহুত ধুনীয়া হয় কিন্তু মানে ইয়াতে বস্তুবিলাকৰ বহুত দাম আৰু বহুত দাম একদম মানে এনেকুৱা হৈছে আহিলে মানে ইয়াতে ভিখাৰী হৈ যাব লাগিব আৰু বেছি দিন থাকিলে বস্তুবিলাক সিহঁতে আৰু বিজনেছ যিহেতু নাই যিহেতু সেনেকৈ খাই থাকে কিন্তু মানে চব এইবিলাকে চল বিক্ৰী কৰিব ওচৰত আহিছে আমি নলওঁ বুলি ক'লেও তাৰমানে আহিবই আৰু যিমান যোগাৰ পাৰিলে আমাক এনেই দিব জানো এনেকুৱা লাগে আৰু সেইকাৰণে কৈয়ে দিব আৰু এনেই দিয়ে লওঁ বুলি মানে একদম কিবা আঠা নিচিনা লাগি যায় আৰু কিবা যদি এটা বস্তু আমি চাওঁ নহয় তেতিয়া একদম লাগে আৰু লগে লগে আৰু সেইটো বস্তু লাগিবই আৰু মানে ল'ব লাগে আৰু এনেকুৱা চিষ্টেমত কৰে আকৌ কিবা এটা কাম কৰাৰ পিছত আকৌ সেই পইচা দিয়াই যায় আছে আকৌ টিপছ লগা হয় এইবিলাক আৰু কি ক'ম কিন্তু নজনা মানুহ আহিলে অলপ অসুবিধা হ'ব এনেই মানুহবিলাক ভালেই প্ৰায়বিলাকে কিন্তু মানে আছে নহয় চবেই আৰু বিজনেছে কৰে যিহেতু সেইকাৰণে আৰু পানীখিনি ইমানেই ঠাণ্ডা ইমান মোৰ ভৰি ৰঙা পৰি গ'ল ব'লা ভৰি ৰঙা পৰি গৈছে জানানে ইমান ঠাণ্ডা এইফালে আহা আফিন আমাৰ একদম ইয়াতে ভৰি দি খাদ্যই নাই অলপ টান 1 মিনিটো ভালকৈ থাকিব নোৱাৰি ইমান ঠাণ্ডা আৰু চব টুৰিজমবিলাকে আৰু আছে আৰু ওচৰৰে থাকে তেনেকুৱা আৰু বহি লৈছে ফটো উঠিবৰ কাৰণে মই কেইটামান ফটো উঠাই দিলোঁ মানুহবিলাকে চবে ধুনীয়াকৈ এডিটিং কৰি আছে বতৰটো চা না এই বতৰটো থাকি যাব আমি ওপৰত নাযায় কিজানি ভালে কৰিলোঁ ইয়াতে ইমান ধুনীয়া পৰিৱেশ নহয় আৰু ইমান ধুনীয়া বতৰ কি ক'ব আৰু বহুত ধুনীয়া সঁচাকৈ যাবলৈ মন যোৱা নাই আমাৰ আৰু এনেও আমি আৰু দুদিনে আছোঁ ইয়াতে আকৌ বা কালি ক'ত যাওঁ কিন্তু এইখিনি মানে আৰু ইমান ধুনীয়া পানীৰ মাদে শুনিব নে বতাহে শুনিব মানে বতাহৰহে শুনিব আৰু সেইফালে ইমান ডাঙৰ পূৰা পাহাৰৰ পিছত আকৌ পানী চানী এইবিলাক আৰু নাজানো মই ভইচটো বা আহিছেনে নাই পানী পূৰা মাত ওলাই আছে নহয় গম নাপাওঁ আৰু এটা কথা ভাল ইয়াতে আৰু যি কৈ থাকিলে একো কথা নাই না বেলেগ মানুহবিলাকে আমাৰ ভাষাই বুজি নাপায় সেইকাৰণে আৰু ইয়াৰে মানুহবিলাকেতো প্ৰায় মানুহবিলাকে বুজি নাপায় বাৰু আমিও বুজি নাপাওঁ এওঁলোকে কথা কৈ থাকিলে আৰু ইফালে আফিনে পূৰা ঠাণ্ডা পানী খচি আছে কিন্তু মই ভালকৈ পাৰাই নাই ইমান ঠাণ্ডা পানী আচৰিত আৰু একদম ভৰি চৰি ৰঙা পেলাই দিয়ে লগ ইমান ঠাণ্ডা মানে তো সঁচাকৈ বহুত ধুনীয়া জেগা হয় ফুৰিবৰ কাৰণে আমাৰ যেতিয়া গৰমৰ বন্ধ কিন্তু এইখিনি ছিজনত ইমান বৰফ চৰফ নাথাকে আৰু যেতিয়া নেকি বৰফ থাকে ঠাণ্ডা ছিজন বোলে ডিচেম্বৰ জানুৱাৰী পূৰা মাৰ্চলৈ একদম পূৰা এইবিলাকত পূৰা বৰফ পৰি থাকে বোলে কিন্তু এতিয়া নাই এতিয়া অকল গলমাৰ্গত আছে যিটো নেকি আমি যোৱা নহ'ল আৰু এইবিলাক আৰু পানীখিনি এনেকুৱা যাই থাকে বোলে কিন্তু যিবিলাক পানী ৰৈ থাকে তাতেহে বোলে বৰফটো জমা হয় যেতিয়া ঠাণ্ডা দিন হয় কিন্তু এনেকৈ গৈ থকা পানীবিলাক বৰফ নহয় এনেই অকণমান সেই হয় আৰু এতিয়াও যিহেতু বহুত ঠাণ্ডা পানী আৰু এইটো বোলে বৰফ গলি হোৱা পানী আৰু
ওপৰত মোৰ ওপৰত চব মানুহবিলাকে ফটো ভিডিঅ' কৰিব আহে বা ইয়াতে লৈ আহে খাবৰ কাৰণে চব বনাই খাই দিয়ে পিকনিক প্লেচ টাইপ আৰু একদম ধুনীয়া আৰু সেই ওপৰেদিও ৰাস্তা আছে ৰাস্তা পুৰা মানুহ গৈ আছে চব ছোৱালীবিলাক গৈ আছে সেইফালে গাড়ী চাড়ী গৈ আছে ভিডিঅ'বিলাক একদম ডে বাই ডে ভিডিঅ'বিলাক বনাই আছোঁ কিন্তু এডিটহে কৰিব পৰা নাই ঘূৰি যায় ৰুমত আৰু অকণমান টাইম ভাগৰ লাগে এডিট কৰে এনেকুৱা আৰু মই মোবাইলটোতো ইমান মানে তেনেকুৱা ক'ত কি আছে ইমানখিনি জনা হোৱা নাই কাৰণে মানে বস্তুবিলাক সেই হৈ আছে তথাপিও মই ভিডিঅ'বিলাক যেনেকৈ পাৰোঁ দি আছোঁ অলপকৈ আৰু আপোনালোকে চাই থাকিব আৰু যদি ভাল পাই তেতিয়াহ'লে আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু কমেণ্টত জনাব যদি চব মানে ভাল লাগে আৰু এনেওতো ভাল নালাগিব লগা কথাই নাই বাৰু বহুত ধুনীয়া প্লেচ আৰু একদম চাওক না একদম বৰফ এইফালে পানী যাই আছে আৰু এইফালে একদম পুৰা বতাহ কিবা কিবি বহুত ধুনীয়া আৰু ইয়াৰ মাজতে আকৌ ঘোঁৰাত যাতে উঠোঁতে আপোনালোকে যদি ইয়াতে আহে কোনোবা তেতিয়াহ'লে ঘোঁৰাত উঠোঁতে বহুত সাৱধান হ'ব লাগে যিহেতু মই পৰিয়ে গ'লোঁ মোৰ ভৰি এখন তেনেকুৱা অলপমান হ'ল বাৰু দুখ পালোঁ তেনেকুৱা আৰু এতিয়া মই ওপৰত গৈ আছোঁ কাৰণ বাবু অকলে আছে ইয়াতে আছে যিহেতু পুৰা ফটো উঠিবৰ কাৰণে জেগাই নাপায় মানে ফটো উঠিব এই আগতে পুৰা ভিডিঅ' ফটো উঠি আছে আৰু চাওকচোন কিমান মাজত মানে যাই আছে ইয়াতে কোনো যোৱা নাই তেওঁ মানে তাতে মাজত যাই বোলে এই মাজত ফিল্ডবিলাকত ইমান পানী ঢৌ চাওক কেনেকুৱা হৈ আছে ভিডিঅ'ৰ মাজে মাজে ফটো কেইটামানো উঠোঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে তেওঁ মোক ফটো কেইটামান উঠাই দিলে আৰু কিমান টাইম তলত থাকিম ভোকো লাগিছে যিহেতু আৰু আমি ঘৰৰ পৰা একো খাব নানিলে কি হয় মানে বাকীবিলাক চববিলাক মানুহে লৈ আহি ইয়াতে খাই আপোনালোকে দেখাই পাইছে যে কেনেকৈ শুই আছে মানে পিকনিক টাইপৰ কৰে বহুত এটা ৰিলেক্স ফিল কৰে এই জেগাটোত মানে গৰমো নাই ঠাণ্ডাও নাই আৰু পানীৰ যিটো বতাহ লাগি থাকে আপোনালোকেতো জানেই কিমান এটা ধুনীয়া হয় कश्मीर में इसकी पार्ले আৰু হোটেলতে কিনিছিলোঁ চেৰি আৰু চেৰি আনিলোঁ আনি চেৰিখিনি যিহেতু লৈ আহিছিলোঁ ৰাস্তাত খাব লাগিব বুলি আৰু তাকেই ওলালোঁ বাকী কাকাহঁতে বৌহঁতে সকলোৱে তাৰমানে কিবা কিবি লৈ আহি আছে আৰু খাই আছে আৰু মোৰ পিছফালে দেখিছে নহয় আফ্ৰিনে মানে ডান্সটো কৰি আছে আৰু ডান্সটো কি ডান্স আপোনালোকে গম পাইছে নহয় তাই নিজে নিজে বুলিছে আৰু এইটোতো পুৰা ভাইৰেল হৈ আছে ন এতিয়া পুৰা ট্ৰেণ্ডত চলি আছে যিহেতু আৰু আমি গোটেইকেইটাই পিকনিক এটা সৰুকৈ কৰিলোঁ কাশ্মীৰত গৈ কাশ্মীৰৰ পেহেলগাম আৰু যিটো ৰাস্তাৰে আমি গৈছোঁ সেই ৰাস্তাটোতে পুলৱামাৰ যি এটেক হৈছিলে আৰু সেই ৰাস্তাটোতে হৈছিলে মই অকণমান দেখুৱাই দিম বাৰু নেক্সট ভিডিঅ'ত যিখিনি পাৰোঁ আৰু এই পেহেলগামতে বজৰংগী ভাইজানৰ বহুতখিনি চিন শ্বুট হৈছিলে মই তাৰেও অকণমান দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'ত আৰু ভিডিঅ'বিলাক চাই থাকিব তেতিয়াহ'লে আৰু ক'ত ক'ত গৈছোঁ কাশ্মীৰত সেইখিনিও গম পাব আৰু এইফালে হ'ল এইজন আমাৰ বৌৰ ল'ৰা হয় আমি যিহেতু ফেমিলি হিচাপত গোটেইবিলাকৰে ফেমিলি গৈছোঁ ফুৰিবৰ কাৰণে সেইকাৰণে আমি দুটা ফেমিলি ঘূৰিছোঁ তাতে গাড়ী এখন লৈ ইন'ভা এখনত দুটা ফেমিলি এনেকৈ আমি ফুৰিছোঁ যিহেতু চবৰ লগত টাইমবিলাক নিমিলে যে ডাঙৰ গাড়ী লৈ গ'লে আমি প্ৰথমতে আমি লৈছিলোঁ ডাঙৰ গাড়ীয়ে লৈছিলোঁ গোটেইখিনি মানে দুখন গাড়ীত আমি গোটেইখিনি মানুহ হৈছিলে কিন্তু এতিয়া যিহেতু আমি ছেপাৰেটকৈ দুটা ফেমিলি এখন গাড়ীত ঘূৰিছোঁ তেতিয়া টেনশ্যন নাই কাৰণ টাইমবিলাক উঠা মেলা যোৱা ফুৰিব যোৱা চববিলাক ঠিকে ঠাকে হৈ গৈছে আৰু এনেকৈ ময়ো উঠি গৈছোঁ মেগী খাওঁ বুলি যিহেতু ভোক লাগিছে একো খোৱাও নাই আৰু খোৱা বস্তু ইমান ৰাস্তাত নাপায় কিন্তু ৰাস্তাবিলাকত বহুত আৰ্মিৰ মানুহবিলাক থাকে CRPFৰ এইবিলাক মানে হেৰি হয় हेलो ये देखो ये सब फैमिली है हमारा और ये है क्या बोलते हैं बिनूल और ये है मुफीदा और ये है वाहिदा बेगम और ये मिराजुल अहमद जो ऐसे ही खुश करके से देख रहे हैं और अरहम किधर गया अरहम पुलपुला इधर है
और हम बुलबुला इधर है बुलबुला ये क्या कर रहे हैं फूल तोड़ रहे हैं फूल तोड़ रहे हैं और हम इधर ऐसे ऐसे जा रहे हैं ऐसे जा रहे हैं और ऐसा देखो ये पापा है इसका नाम क्या बोलते हैं मिराजुल अहमद है আৰু আমি বহুত টাইম কটালোঁ 1 ঘণ্টা 2 ঘণ্টামান তাতে আমি ৰখিলোঁ 2 ঘণ্টা মানে প্ৰায় ৰখি মেলি আমি খাই মেলি এতিয়া আকৌ আমি ৰুমলৈ বুলি যাম আৰু ৰুমলৈ বুলি যোৱাৰ বাটত আকৌ আমি ক'তনো নেক্সট ব্লগত দেখুৱাম আপোনালোকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুলো হৈছে তেতিয়াহ'লেও জনাই দিব আৰু ইয়াৰে চাৰিওফালে মানে পুৰা আৰ্মি পুলিচ দেখিবই আৰু কাৰণ অলপ ডেঞ্জাৰাছ জেগাটো সেইকাৰণে